আজি গাটো ইমান বেয়া লাগিছে, অনিলাতকে বহুত বেছি বেয়া লাগিছে। কিয় জানো তেনেকুৱা হৈছে? টেবলেট নোখোৱাৰ কাৰণে হৈছে নেকি? পাপাকনক কৈছিলোঁ পাই, মোৰ যে প্ৰেছাৰ আৰু চুগাৰ টেবলেট এদাই হ'ল। আনিলে নে নাই জানো। আজি 2 দিন হ'ল টেবলেটখিনি খোৱা নাই, সেইকাৰণে বেছিকৈ বিষবোৰ হৈছে নেকি? বোৱাৰী, তোমালোক ক'ৰবালৈ যোৱা নেকি? আমি অলপ ওলাই যাওঁ, আহোঁতে পলম হ'ব। আমি বাহিৰতে ডিনাৰ কৰি আহিম, গতিকে আপুনি এই ফ্ৰিজতে দালি ভাজি থৈ দিয়া আছে ৰাতিপুৱাৰে, সেয়া গৰম কৰি খাব। হ'ব দিয়া বাৰু, খালি অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিবা। আমাৰ কিমান দেৰি হ'ব সেইটো এতিয়াই মই কৈ দিব নোৱাৰোঁ নহয়। আৰু এটা কথা, আপুনি এই চোফাটোত আপুনি এই ভৰিকেইটা তুলি পেলাই নবহিবচোন। মোৰ ঘৰৰ পৰা দিয়া চোফাটো আপুনি দুদিনতে শেষ নকৰিবচোন। ভৰিকেইটা এনেও ইমান লেতেৰা হৈ থাকে, নবহিব ভৰি তুলি, ভালকৈ বহিব আকৌ। মোৰ ভুল হৈ গৈছিলে অ' বোৱাৰী, হ'ব দিয়া, আজিৰ পৰা তেনেকৈ নবহোঁ আৰু। মানে মোৰ গাটো একদম বেয়া লাগিছে, সেইকাৰণে মই তেনেকৈ পৰি দিছিলোঁ। হেৰি নহয়, বোপাকনক মই কালি কৈছিলোঁ যে 2 দিন ধৰি পেলাই মোৰ প্ৰেছাৰৰ টেবলেট নাই, চুগাৰৰ টেবলেটো নাই। সি বাৰু আনিলে নে? তুমি খবৰ লৈছিলানে? মই সেইবোৰ একো খবৰ লোৱা নাই টেবলেট চেবলেটৰ কথা। আৰু খবৰনো লওঁ কোনখতে কওকচোন? মই জানো নহয় মানুহটোৰ অৱস্থাটোৰ কথা। আজি এতিয়া মাহৰ লাজ চলি থকা নাই জানো? মানুহটোৰ হাতত একেবাৰে পইচা নাইকিয়া হৈ আছে। আপোনাৰ টেবলেটকেইটানো কেনেকৈ আনি দিয়ে বাৰু কওকচোন আপুনি নিজে? হ'ব দিয়া বাৰু, এই মানে 2 দিন ধৰি টেবলেটবোৰ খোৱা নাই যে, সেইকাৰণে নেকি গাটো বেছিকৈ বেয়া লাগিছে, সেইকাৰণে কৈছিলোঁ। হ'ব দিয়া, ময়ো বুজি পাওঁ নহয়, নকওঁ আৰু দিয়া। সি যেতিয়াই পাৰে তেতিয়াই আনি দিব মোক টেবলেটকেইটা। এই ৰুমি, ব'লা ব'লা ব'লা, বহুত দেৰি হৈ গ'ল অলৰেডি, ব'লা সোনকালে যাওঁ ব'লা। মোৰতো অথনিয়ে ওলাই হ'ল, তুমিহে ইমান দেৰি কৰি আছিলা। ব'লা। অ' মা, হেৰি আমি অকণমান ওলাই যাওঁ। মানে এই ৰুমি ভাগৰ এই ঘৰতে খাই খাই আমনি লাগিছে বোলে, সেইকাৰণে বাহিৰত এসাঁজ খুৱাই আনোগৈ। হ'ব দে, তই এইটো কি কয় ঘৰতে খাবি। ৰুমি, এই মাৰ কাৰণে কিবা ৰান্ধি থৈ গৈছা নহয়? মই এতিয়া বেলেগকৈ একো ৰন্ধা নাই। ৰাতিপুৱা ভাগৰে দালি ভাজি আছিলে, তাকে মই ফ্ৰিজত ভৰাই থৈছোঁ, আৰু ভাত কেইটামানো আছে, সেয়াকে মাক গৰম কৰি খাবলৈ কৈছোঁ। মায়ে তাকে গৰম কৰি খাব পাৰিব আৰু দিয়া। ব'লা যাওঁ আমি, এতিয়া দেৰি হৈছে নহয়। গৈছোঁ ৰ'বা। সেই নহয়, মায়ে যে কিবা টেবলেটৰ কথা কৈ আছিলি, কি কৈ আছিলি টেবলেটৰ কথা তই? বেলেগ একো কোৱা নাই অ'। মানে হ'ল, মোৰ টেবলেটকেইটা আদায় হোৱা 2 দিন হ'ল। 2 দিন ধৰি পেলাই মই টেবলেট খোৱা নাই, সেইকাৰণে গাটো অকণ বেছি বেয়া লাগিছে নেকি, সেইটোহে কৈছিলোঁ। তই টেবলেটকেইটা অনা নাই বুলি গম পালোঁ। বোৱাৰীয়ে ক'লে তোৰ ভাগৰ যে অকণমান এতিয়া অৱস্থাটো ভাল হৈ থকা নাই, তোৰ যে পইচা পাতি দিগদাৰ হৈছে, মই বুজি পালোঁ। হ'ব দে, তই যেতিয়া পাৰ তেতিয়াই আনি দিবি বাৰু টেবলেটকেইটা মোক দে। তই যে টেবলেটৰ কথা কৈছিলি, মই একেবাৰে পাহৰি থাকিলোঁ অ'। আৰু হ'ল, এতিয়া এই পইচা ইমানো মোৰ ওচৰত নাই, যেতিয়া হ'ব তেতিয়া আনি দিম দে। যিকেইটকা আছে এতিয়া আমি সেই বাহিৰত ডিনাৰ কৰোঁতে লাগিব নহয় কেইটকামান, সেইকাৰণে ৰাখি থৈছোঁ। এতিয়া আজি আনি দিব নোৱাৰোঁ তোক মই, যেতিয়া দৰমহা হ'ব আকৌ সেই তেতিয়াই আনি দিম দে, তই বেয়া নাপাবি খালি দেই। হ'ব দে অ', তহঁতকনো মই বেয়া পাব পাৰোঁনে? নাই পোৱা, বেয়া যা, এতিয়া খাই আগে বাহিৰত এসাঁজ যা। আহা আকৌ, দেৰি হৈছে নহয়। গৈছোঁ ব'লা। যা হত বোপাই, তহঁতি সুখী হোৱাটোৱে আমি বিচাৰোঁ। আমাৰনো কি, এই আছোঁ, এই নাই, তহঁতি খালি সুখে শান্তিৰে থাক। 9 মাহ 10 দিন যেতিয়া তোক মই মোৰ গৰ্ভত ৰাখিছিলোঁ, তেতিয়া দিনে ৰাতিয়ে এটাই প্ৰাৰ্থনা কৰিছিলোঁ, তই যাতে সুস্থ সবল হৈ থাক। জন্ম হোৱাৰ পাছত অকণমানি কেঁচুৱাটোৰ পৰা ডাঙৰলৈ, আৰু এতিয়া ভৱিষ্যতলৈ এইটোৱেই বিচাৰোঁ, তহঁতি যাতে সদায় সুস্থ সবল হৈ থাকক। মোৰ চুলিৰ আয়ুসো তহঁতক লাগক অ' বোপাই, তহঁতি ভালে থাক, তেতিয়াই মই মোৰ এই চকুহাল শান্তিৰে মুদিব পাৰিম। তহঁতৰ সুখেই আমাৰ সুখ।